সদায় ৰাতিপুৱা মন্দিৰলৈ যাম তাইক চাবলৈ। নিশিতা, তাইৰ মিচিকি হাঁহিটিয়ে মোক পাগল কৰি মাৰিছে। আজি কিন্তু জিকিবই লাগে। আৰে দোষ আমিতো জিকিমেই। পেটত বলে নালাগে তাৰ, সি আকৌ খেলাত জিকে। প্ৰিয়মেও যে ঘৰত কি কৰি থাকে নহয়, এতিয়ালৈ আহিবই হোৱা নাই। ঐ আহিছো বল বল। এনেকৈ বহুত ধেমালিৰ মাজেৰে সময়বোৰ পাৰ হৈ গৈছিল। কোনেও নজনাকৈ মই নিশিতাক ভাল পাই পেলাইছিলোঁ। সদায় প্ৰিয়মৰ ঘৰলৈ যাওঁ কেৱল তাইক চাবৰ বাবে। অ' প্ৰিয়ম, ঘৰত আছনে তই? তই অলপ বহ, মই জোতাযোৰ পিন্ধি লওঁ। অ' যা। ঐ শুন, দেৰি নকৰিবি কিন্তু। আৰু এদিন মোৰ মনৰ সকলো কথা খুলি ক'বলৈ পৰীক কৈছিলোঁ। কোনেও নজনাকৈ আমি দুয়োৱে দুয়োক বহুত ভাল পাই পেলাইছিলোঁ। মই নভবাকৈ এদিন তাই আমাৰ ঘৰলৈ আহিছিল। আজিকালি তই দিনতো পঢ়া কৰিছা নেকি? পৰি আজি অকলে নহয়, কোন আহিছে চা। কালিয়ে গৈছে মাকৰ ঘৰলৈ। সেইকাৰণে তোৰ তই এতিয়া লেকচাৰ মাৰি আছ, চাহ কোনে বহাব? তই বনাবি আকৌ। মই বনালে সেয়া চাহ নহয়, বেলেগ কিবা হ'বগৈ। ঐ প্ৰিয়ম, বৰ্মা এইমাত্ৰ আহি পাইছো। পৰি তুমি আহাচোন, মোক অলপ সহায় কৰি দিবি চাহত। ব'লা।
ডাঙৰ কথা দিয়া কোনোবা আহিব লাজ লাগে মোৰ। এদিন মোৰ জীৱনলৈ সেই অনামিকা নামি আহিল। ক'ত যা ৰবাচোন, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা ৰাজৰ নেকি? তুমি ৰাজক ক'বা যে মই তাক কেতিয়াও ভাল পোৱা নাছিলো। কি কৈছে এইবোৰ? এতিয়াও বিচাৰোঁ তোমাক মোৰ হৃদয়ৰ মাজত। মোৰ মৰমে এতিয়াও কান্দি আছে তোমাক পাবলৈ।